ভাল লাগছে না? জুৱেলাৰীখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া কিটচেনত আহি গ'লোঁ ভাই বোৱাৰীক অকণমান হেল্প কৰি দিওঁ বুলি। আলু ভাজি আছোঁ আৰু এইফালে আজি এটা নতুন বস্তু খাম। এই ফল নে কি কয় নাজানো, আৰু সিহঁতে আনিছে মাছেৰে বনাই খাবলৈ, টেপৰ টেঙা বুলি কৈছে। যিহেতু নতুন ৰেচিপি কেনেকৈ বনাই ইমান এটা নাজানো, ইউটিউবতো নাপালোঁ, গতিকে এইখিনি পুৰি লৈ পেলাই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু আনটো ফালে কেৰাহীত পিঁয়াজ আৰু বিলাহী অকণমান বেছিকৈ দি পেলাই এইখিনি ভাজি লৈছোঁ। আৰু আনটো ফালে এয়া যে মই পুৰি লৈছিলোঁ এই টেপৰ টেঙা, সেইখিনি ধুনীয়াকৈ বাকলি গুচাই সেইখিনি অকণমান পিটিকি লৈছোঁ। পিটিকি লৈ পেলাই ইয়াৰ লগত একেলগে দি কিনে এইখিনি ধুনীয়াকৈ ভাজি ল'ম। মানে যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে ভাজি লৈছোঁ, কমেও 10-15 মিনিটমান সময়। আৰু 10-15 মিনিটমান সময় ভজা হৈ যোৱাৰ পিছত এতিয়া মই ইয়াতে পানী দি দিম। আৰু পানী আপোনালোকে গৰম পানীও দিব পাৰে, নাইবা ঠাণ্ডা পানীও দিব পাৰে, যিকোনো পানী দিলে হৈ গ'ল। আৰু আনটো ফালেতো মাছ ভজা আছেয়ে, কাৱৈ মাছ, ডাঙৰ ডাঙৰ কাৱৈ মাছেদি নতুন আঞ্জাৰ মানে টেষ্ট ল'ম আজি। এয়া কাৱৈ মাছ দি দিছোঁ। কেইজন মানুহ আমি? 5জন, 4টা। আপোনালোকে বাৰু এই টেপৰ টেঙাটো খাই পাইছেনে নাই কমেণ্ট কৰি জনাবচোন। মই হ'লে আজি প্ৰথমবাৰ খাইছোঁ। আৰু আঞ্জাখন যিমান বেছি ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও ইমান বেছি মানে সোৱাদ হৈছিলে। তো নতুন ৰেচিপি এটা নিজেও ট্ৰাই কৰিলোঁ, লগতে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আৰু ইমান বেছি ভাল লাগিছিল ন, গোটেই থালিখনত থকা বস্তুখিনি আজি বহুত বেছি ভাল লগা আছিলে। খাই বহুত বেছি জুতি লাগিছিল, গতিকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। আৰু যিসকলে খাই পোৱা নাই এবাৰ নিশ্চয়কৈ ট্ৰাই কৰিব। তো আজিলৈ সকলোকে এৰিছোঁ, বাই বাই। সকলো ভালে থাকক, বাই বাই।